ব্ৰিটিছ শাসনৰ বিপক্ষে হোৱা প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম কি আছিল? উত্তৰ বংগভংগ বিৰোধী আন্দোলন। কোন চনত কোনে নিয়ন্ত্ৰণকাৰী আইন প্ৰণয়ন কৰিছিল? উত্তৰ 1773 খ্ৰীষ্টাব্দত ইংলণ্ডৰ চৰকাৰে। বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? উত্তৰ বংগ বিভাজনৰ ক্ষেত্ৰত এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন ব্ৰামফিল্ড ফুলাৰে লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? উত্তৰ কৃষ্ণ কুমাৰ মিত্ৰ সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক আছিল।